আমাৰ মেজি জ্বলাইছে আমাৰ ইয়াৰ মেজি জ্বলা পৰম্পৰা অব্যাহত উৰুকা নিশা আমাৰ মেজি জ্বলিব কি ক'ব আপুনি ইয়াৰ জ্বলিব আমাৰ মেজি কিমান জ্বলিব ডাবল জ্বলিব কি কাৰণে জ্বলাইছে মেজিটো কি কাৰণে জ্বলাইছে এটা পৰম্পৰা ঠাণ্ডা নিবাৰণৰ কাৰণে আমাৰ গুৱাহাটীত বৰ্তমান প্ৰতিষ্ঠিত লাভ কৰা আমাৰ অৰবিন্দ লগতে বক্সি আপুনি কি ক'ব মই একো নকওঁ কি এতিয়া কেলে ৰ'ব সুস্থ অৱস্থাত নাই বোলে এয়া গাখীৰ বিহু হেপী বিহু সকলোৰে উৰুকা নিশা জুই অগ্নিৰ দিশাই আপোনালোকৰ মন পবিত্ৰ কৰাৰ আৰু অপায় মংগল দূৰ কৰক এই শ্লোকটো কওক আকৌ আপোনালোকে আমাৰ মেজি জ্বলিব এইটো আমাৰ মনেশ্বৰ পাণ্ডে ব্ৰইলাৰ মেন ব্ৰইলাৰ অথবা কম্পিউটাৰ মেন এতিয়া কম্পিউটাৰ ব্ৰইলাৰো কৰিব এতিয়া ব্ৰইলাৰ আমাৰ হাঁহ ইয়াৰ দায়িত্বত আছে চেলন দেৱতা তেখেতৰ নামটো হ'ল চেলন দেৱতা বুলি দিছে আমাৰ কণ্টিত আছে আমাৰ গাখীৰ ওৰফে দুদু এয়া আমাৰ দুদু বিজি আছে অলপ দেই আমাৰ এয়া প্ৰণৱ দা এয়া মেনেজমেণ্টৰ মুখ্য সেনাধ্যক্ষ বুলি ক'ব লাগিব আমাৰ সভাপতি কি আয়োজন কৰা হ'ল হাঁহ আছে ব্ৰইলাৰ আছে গাহৰি আছে পাৰ আছে কুকুৰা আছে ছাগলী আছে ৰাম আছে নাম্বাৰ 1 আছে চাই আছে বগা আছে ভাং আছে যি খাই এখন দেখোন এখন প্ৰকাণ্ড লিষ্ট গতিকে সঁচাই আনন্দিত কৰিবলগীয়া কথা গৌৰৱান্বিত এয়া আমাৰ ডিজেৱালা বক্স বাজি আছে এয়া আমাৰ ভোজৰ হাঁহ আপোনালোকক দেখুৱাইছোঁ এয়া হাঁহ আমি বৰ্তমান অনা হৈছে হাঁহ আৰু লগতে ব্ৰইলাৰটোতো লোকেল নহয় কিন্তু লোকেল বিহু লোকেল কথা হাঁহ নহ'লে মাঘৰ বিহু নহয় এইটো আপোনালোক সকলোৱে জানে হাঁহৰ অবিহনে মাঘৰ বিহু নহয় গতিকে ইয়াৰতো বেলেগ কথা আৰু ৰাতি প্ৰগ্ৰেমটো আছেইতো আনাটো বেলেগৰ ঘৰৰ পৰা এইটো এটা আনিছোঁ বেলেগৰ ঘৰৰ পৰাতো অনাটো আছে মনে কৈছে আকৌ দেই এইটো এটা পৰম্পৰা ৰক্ষা কৰা আমাৰ এইটো ভেলাঘৰ বহু কষ্টৰ চিকাৰৰ ফলত আমাৰ এই ভেলাঘৰটো সম্পূৰ্ণ হৈছে প্ৰায় দুই মহলীয়া ভেলাঘৰ আপোনালোকক দেখুৱাইছোঁ এয়া মাইকৰ প্ৰব্লেম যাতে মাইকৰ তোমাৰ কি ভল্টৰ মাইক ব্যৱহাৰ কৰা হৈছে বক্স আপোনাৰ বক্সটো কিমান ভল্টৰ 360 এটাত দুটা বক্স বজা হৈছে এটা মেচিন এয়া বাজি আছে এয়া মেজি জ্বলোৱা পৰম্পৰা উৰুকাৰ ৰাতি জীপালয় এয়া আমাৰ সভাপতিয়ে মেজি জ্বলাইছে এয়া আমাৰ সভাপতি সঁচাই আনন্দিত কথা দেই এনেকুৱা পৰম্পৰা জীয়াই ৰখাটো সঁচাই আমি গৌৰৱবোধ কৰিছোঁ ইয়াৰ বিষয়ে আমি এটা কথা ক'ব বিচাৰিছোঁ আমাৰ মেজি জুইৰ ওচৰত থাকি আমি সকলোৱে আমি কৈছোঁ যে নাগৰিকত্ব সংশোধনী বিলখন যাতে বাতিল হয় তাৰ বাবে আমি সকলোৱে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাই মেজি জুই জ্বলাইছোঁ জয় আই অসম এয়া